আহক আজি আমি উপভোগ কৰোঁ বেঙুনীয়া পাতেৰে সজাব পৰা এটা জাপানী আৰ্হিৰ ফুলদানি আপোনালোকক দেখুৱাই আৰু কিদৰে সজাব পাৰি তাকো দেখুৱাইছোঁ আৰু লগতে মোৰ বাগিচাৰে পৰা মই সংগ্ৰহ কৰি ভিতৰত এইটো সজাইছোঁ। চাওক, এইটো এবিধ বেলেগ, এইও এবিধ বেলেগ, এই দুবিধ বেঙুনীয়াৰ সংমিশ্ৰণে ফুলদানিটো সজাই তুলিছোঁ। এইদৰে আপোনালোকে সজীৱ কৰি ৰাখিবলৈ তলৰ পাত্ৰটোত কিছু পানী দি তাক তিয়াই ৰাখিলে বহু দিনলৈ ই মাহ চেৰেকলৈ সজীৱ হৈ থাকে। গতিকে আপোনালোকে এই ধৰণে উপভোগ কৰিব পাৰে গৃহসজ্জাৰ চুককোণতো। আহক এতিয়া এই চুকতে মই দেখাওঁ মোৰ বাৰীত মই নিজ হাতে ৰোৱা কিছু বেঙুনীয়া পাহিৰে সৈতে আপোনালোকৰ পৰিচয় কৰাই দিওঁ। প্ৰথমজোপা চাওক, এয়া অক্সেলিছ বুলি কোৱা হয় বা ৰাংগুন কিপাৰ বুলিও কোৱা যায়। পাতৰে কি সুন্দৰকৈ জকমকাই পথটোক এটা সুন্দৰ জাতিষ্কাৰ ৰূপ দিয়া হৈছে। এয়া চাওক, দ্বিতীয় এবিধ, এইবিধক নাম হয় ৰহিঅ বুলি কোৱা হয়। এইবিধো বৰ সুন্দৰকৈ আপুনি ভিতৰতে ৰাখি ইয়াক গৃহসজ্জাত ব্যৱহৃত কৰিব পাৰে, উপভোগ কৰিব পাৰে। এইবিধ হৈছে কলিয়াছ। ৰঙীন ৰঙীন বিভিন্ন ৰূপত আপোনালোকে এই পাতৰ উপভোগ কৰিব পাৰে আৰু ইয়াক প্ৰতিপাল কৰিবলৈ বৰ বিশেষ প্ৰয়োজনৰ দৰকাৰ নাই। ইয়াক সহজভাৱে ইয়াক উঠাব পৰা যায়। পানী আৰু মাটিৰ সংস্পৰ্শতে ই সুন্দৰকৈ উঠে। মোৰ বাগিচাতে এইখিনি মই লগাইছোঁ। এইবিধ হৈছে ষ্টোমান্থে। ইয়াক আপোনালোকে হেঙিং পটতো এই ধৰণে দি ল'ব পাৰে আৰু দেখাটো বৰ সুন্দৰ হৈ উঠে। আৰু এইবিধ চাওক, এইবিধ হৈছে ৱেণ্ডাৰিং জিউ। এইবিধো এবিধ বৰ সুন্দৰ গৃহসজ্জাৰ বাবে লগাব পৰা বেঙুনীয়া পাত। বেঙুনীয়া পাতৰে দেখুওৱা এই বিভিন্নবিধ পদৰ আপোনালোকে পটত দিয়া উপভোগ কৰাৰ বাবে মোৰ ফালৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ থাকিল।